নমস্কাৰ স্বাগতম জনাইছোঁ ৰশ্মিতা লাইফষ্টাইল ইউটিউব চেনেলটিলৈ আৰু আজি আমাৰ এই বাইদেউ এগৰাকীৰ বাৰ্থডে আৰু গতিকে আজি বাৰ্থডে পাৰ্টি খাবলৈ যাম ব্লগটোতো নিশ্চয় স্পেচিয়েল হ'বলৈ আছে তো বলক আমি আজি এতিয়াতো ৰাতিপুৱা হৈ আছে আমাৰ বাৰ্থডে পাৰ্টি আছে আবেলি তো দিনটোত অলপমান কাম আছে এইকেইদিন ইমান কণ্টিনিউ ফুৰি আছোঁ আপোনালোকে হয়তো গম পোৱা নাই যে মই ফুৰি আছোঁ কিয়নো ব্লগ দিয়া বহুত লেট হৈ গৈছে মোৰ এডিটিঙত মানে বহুত লেজি হৈ গৈছে বেছি ঘূৰা ফুৰাত ইমান স্পীডত এডিটিং কৰিবলৈ ভাল নহয় বিশেষকৈ ভইচ দিয়াত অসুবিধা হয় গতিকে মই বহুত ফুৰি আছোঁ এইকেইদিন বহুত ব্লগ আহি আছে বহুত ব্লগ আহি আছে অলপ লাহে লাহে অকণমান ধৈৰ্য ধৰক গোটেই ব্লগ আপোনালোকে চাই গম পাই যাব যে মই এইকেইদিন কণ্টিনিউ কিমান ঘূৰিছোঁ আৰু কাপোৰ মানে পিন্ধিবলৈ শেষ হৈ গৈছে নোহোৱা হৈ গৈছে মানে ইমান বেছি লেতেৰা হৈ গৈছে পিন্ধিছোঁ আৰু থৈহে গৈছোঁ খালি ধুবলৈ সময় পোৱা নাই আৰু সেইবাবে আজি মই এতিয়া পোনপ্ৰথমে অলপমান কাপোৰ ধুই লৈ অলপমান ৰেডি হ'ম গিফ্টটো ৰেডি কৰিব লাগিব আমি তাইক এটা স্পেচিয়েল ছাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ তেতিয়াহ'লে বলক আৰু কি কৰোঁ চাই যাওঁ দেখুৱাই যাওঁগৈ তাৰপিছত পাৰ্টিত ভালকৈ লগ পামগৈ আমাৰ বাৰ্থডে গাৰ্লজনীকো আপোনালোকক চিনাকি কৰাই দিম বলক তেতিয়াহ'লে এতিয়া মই মোৰ নিজৰ কামখিনি কৰি লওঁগৈ পাৰ্টিৰ কাৰণে ওলালোঁ পাৰ্টি মানে কি আৰু আমি ৰেষ্টুৰেণ্টত গৈ জাষ্ট অলপমান বহিমগৈ তাৰপিছত এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ আৰু তাহাঁতকো এজনীক উঠাই লৈ যাব লাগিব সেইকাৰণে মই অলপ সোনকালে ওলাই লৈছোঁ নহ'লে ইহঁতে বহুত দেৰি কৰি থাকিব তো বলক তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ বাকীখিনি লগ পাম পাৰ্টি টাইমত ইহঁতকেইজনী ৰখি আছে এইখিনিতে অলপ আগতে পামেই আৰু জানো অলপ মই ৰখাওঁ বুলি ভাবিছিলোঁ ইহঁতক তথাপিও বেছি দেৰি হৈ যাব যে এয়া আমাৰ এগৰাকী উঠাই আনিলোঁ কেমেৰা ধৰি আছে আৰু বাকী কেইগৰাকীক এই নাই এতিয়াও দেখিছোঁ এতিয়া ময়ে ৰখিব লাগিব সিহঁতকহে ৰখাম বুলি ভাবিছিলোঁ হাৰামি কেইজনী দেখিছেনে বাৰ্থডে নোহোৱাখিনি আহি চব উপস্থিত আৰু বাৰ্থডে গাৰ্লজনী এতিয়ালৈকে অহা নাই এয়া আমাৰ কেইজনীমান আহিলে ইহঁতক উঠাই লৈ গৈ আছোঁ আগত আৰু এগৰাকী ৰখি আছে এইগৰাকী আমাৰ কাৰণে আকৌ ৰখি আছে তাইকো উঠাই লৈ আমি এতিয়া গৈ থাকোঁ কথা কৈ শেষে নহয় আমি আহি পালোহিয়ে বেছি দূৰ নহয় যিহেতু আহি পাই ইহঁতকেইজনী গহনাৰ আলোচনা আৰম্ভ হৈ গ'ল আৰু আমাৰ বাকীকেইজনী গৈছে কেকটো আনিবলৈ আৰু কেকটো আনি লওক তাৰপিছতে আমি ভিতৰলৈ যাম যিহেতু তাইক আমি ছাৰপ্ৰাইজ দিম গতিকে কেকটো লগত লৈহে আমি যাম এতিয়া বলক তেতিয়াহ'লে ছাৰপ্ৰাইজ চাওঁ এয়া আমাৰ কেক আহি গ'ল এতিয়া কেক আহি পালেহি ভাবিছিলোঁ ভালকৈ তাইক এটা ছাৰপ্ৰাইজ দিম কিন্তু গৈ ছাৰপ্ৰাইজ আমাৰ টোটেলি ফ্লপ মাৰিলে কেইজনীমানে মাতা ভুল কৰিলে তাইক আমি লুকুৱাবলৈ কৈছিলোঁ ওলটাই আমাৰ ওচৰলৈহে লৈ আহিলে তো এনেকৈ গ'লগৈ আৰু উপায় নাই গতিকে বলক আমি তাইক দেখুৱাই শুনাই এতিয়া কেকটো কাটোগৈ আৰু চাই থাকক আপোনালোকে ফ্লপ মাৰি দিলে কেনেকৈ দিম কোৱাচোন এইজনী চোৱা দেখ এইজনী আমাৰ ঢেপু এয়া আহি গ'ল আৰু স্পেচিয়েল নেম হৈছে আমাৰ এইটো বাৰ্থডে গাৰ্লৰ ঢেপু আমাৰ 32 হৈছে বাৰ্থডে গাৰ্লজনী উল্টাকে দেখুৱাওঁ Happy birthday to you. Happy birthday to you. Happy birthday dear Rebecca. Happy birthday to you. Thank you. Okay, put it down. Okay, put it down. Padu तुम्हारा क्यों मारे कैमरा आधे इसको apa nama boleh share baik ekdom please mukha lagabi deh putra oi on my standard party আমাৰ কেক কটা হৈ গ'ল আৰু সকলো অলপ সময় বহি লৈছোঁ খানা অৰ্ডাৰ হৈ আছে যিহেতু অলপ সময় লাগিব আহিবলৈ তথাপি সেইকাৰণে বহি লৈছোঁ আৰু আমি কেক দাদাহঁতকো দিলোঁ মানে ৰেষ্টুৰেণ্টৰ দাদাকেইজনকো কেক খাবলৈ দি লৈছোঁ
আমাৰ সকলোৰে কিমান হাল্লা শুনক, কাৰো মাত কোনো শুনা নাপায়, ইমান বেছি হাল্লা কৰি আছে। কেক কটা কেক খোৱা হৈ গ'ল, এতিয়া অলপ ফটোশ্বুট, আৰু ফটোশ্বুটৰ পিছত হৈছে সকলোৱে খানাৰ বাবে কেৱল ৰৈ আছে। চাওক কেনেকৈ মুখত কেৱল অপেক্ষা সকলোৰে। আৰু ইয়াৰ লগতে আমি চাৰিগৰাকী যিহেতু একেলগ বেছি খোৱা নহয়, সেইবাবে আজি লগ পাই বহুত বেছি কথা ওলাইছে। আমি সম্পূৰ্ণ সময়খিনি কথাতে মছগুল হৈ থাকিলোঁ, মানে বহুত ব্যস্ততাৰে গ'ল কথা বতৰা পাতোঁতে। আৰু ইয়াত চাওক কিছু চিন্তা কৰি মই কিবা এটা উপায়, মানে কি চিন্তা কৰি আছোঁ নাজানো ময়ো, সেই চিন্তা এটা কৰি মই এটা চলিউশ্যন উলিয়াই দিম মানে। য়েছ, আলোচনাৰ মাজতে এইবাৰ মনালিছাৰ বিয়া হোৱাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আমি জানো আহকচোন। এক্সপিৰিয়েঞ্চটো ভালেই, মানে কাম কৰি কেনেকুৱা লাগিছে বাৰু? পাৰিম আৰু মানে তোমাৰ বৈবাহিক জীৱনটো কেনে চলিছে বৰ্তমান? ৰাতিপুৱা মই দেৰিকৈ উঠোঁ, মিনিমাম 8:30 9টাত। ৰাতিপুৱাই খাবৰ কাৰণে 7:30 উঠি পেলাই আকৌ শুই থাকোঁ। মোৰ ৰুমত মোৰ বিচনা একদম ভাল লাগিছে আৰু ভাল লাগিছে। মই এইকাৰণে ইমান পেটলি জ্বালা শাস্তি হৈছে। ধন্যবাদ ধন্যবাদ, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। 2 hours later. এই আমাৰ আধা খোৱা আহি ৰেডি হ'ল, চবেই গালে ফাইনেলি আহি গ'ল আমাৰ খোৱা। আমি যিহেতু অৰ্ডাৰ দিয়া অলপ দেৰি হ'ল আৰু মানুহ বহুত বেছি আছিলে কাৰণে বনোৱা অকণমান দেৰি হৈ গৈছে, তথাপিও আহিলে খানাবোৰ, আমি এতিয়া খাম সকলোৱে। মোৰ আগতীয়াকৈ খোৱা হৈ গ'ল আৰু ইহঁতকেইজনী খাই আছে। আজি খাই কেনেকুৱা লাগিলে? খাই কেনেকুৱা লাগিলে? ময়ো পেলাইছোঁ কিন্তু দেই। ভিডিঅ'টো যে খাদ্য অপচয় কৰিব নালাগে। এইবাৰ সকলোৱে খোৱা হৈ গ'ল, গতিকে বিলটো পে' কৰি আমি যাবহে লাগে, বেছি সময় নবহোঁ, কিয়নো আমি আগতেই বহুত সময় বহিলোঁ, এতিয়া সন্ধিয়াও হৈ গ'ল। আজি মোৰ বাৰ্থডে পাৰ্টি দিছোঁ, ইহঁতক একদম থালি থালি কৰি কৰি খাইছে, চাওক থালি কৰি দেখাওক, মেইন থালি। গিফ্ট, থেংক ইউ। এখন মোৰ বাৰ্থডে গিফ্ট দিছে, তাই লিপষ্টিক লগাই দিছে, কিমান মৰম দিছে। আন্ধাৰ আমি এতিয়া ওলাই আহিলোঁ, মই অলপমান বজাৰ কৰি আহোঁগৈ। ইহঁতবোৰ আহি আছে, মই অকণমান আগতীয়াকৈ আহি বজাৰ কৰি লওঁগৈ, তাৰপিছত এতিয়া ঘৰলৈ যাম আৰু সকলোৱে। বজাৰ কৰাও হ'ল, এতিয়া আমি ঘৰলৈ যাওঁ। আৰু ভিডিঅ' কৰাত মই সিহঁতৰ দৰ্জাখনেই খুলিব পাহৰিছিলোঁ। চাওকচোন, খাই বৈ উঠিবগৈ পৰা নাই, এইখিনি ইমানকৈ খাইছে। এইজনী আমাৰ লুধুমিজনী যে নোখাওঁতে ইমান উঠিব পৰা নাছিল, এতিয়া আৰুহে আৰু দেখাই পোৱা নাই মুখখন। দেখিছানে নাই? দেখাই নাই কোনখন মুখখন। এইজনী সকলোকে নমালো দেই, এজনী দুজনী তিনিজনী, হেৰালে ৰিক্স নাই আমাৰ। এয়া আকৌ এগৰাকী নমালো দেই আমি, ভালকে মুখখন বাই বাই, ভালকে যাবা। মই গাড়ী চলালে অট'মেটিক মোৰ মুডটো সলনি হৈ যায়। এতিয়া গান এটা দি দিছোঁ। তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব। আমাৰ টুন বাইদেউ বাৰ্থডে আছিলে, বাৰ্থডে পাৰ্টি অলপমান এনজয় কৰিবলৈ গ'লোঁ। এতিয়া আহি ঘৰ পালোহি, সকলোকে নমাই কি ক'ব আৰু, পেচেঞ্জাৰ নমাই আহিলোঁ। তো বাই বাই সকলো।